এই মুহূৰ্তত দিব ওলাইছোঁ এটা ব্ৰেকিং নিউজ। পুনৰ গুৱাহাটী মহানগৰীৰ জল বিস্ফোৰণ ঘটিল। এইবাৰ স্থান নয়নপুৰৰ চিৰিয়াখানা পথত। পুনৰ কৈছোঁ, গুৱাহাটীত ব্যস্তপূৰ্ণ এলেকাত জল বিস্ফোৰণ। আজি কিছু সময় আগতে গুৱাহাটী নয়নপুৰ চিৰিয়াখানা পথত ঘটিল ভয়ংকৰ জল বিস্ফোৰণ। এই বিস্ফোৰণ ফলত পানীৰ হাই ভল্টেজ বিদ্যুতৰ তাঁৰ পৰ্যন্ত উঠি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। লগতে হাজাৰ হাজাৰ লিটাৰ পানী নষ্ট হয়। আনহাতে সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। আনকি কেইবাটাও বাসগৃহৰো বহু অনিষ্ট হৈছে এই জল বিস্ফোৰণৰ ফলত। মুঠতে এক অতি বিশৃংখলতাৰ মাজত জীয়াই থাকিব লগা হৈছে এই গুৱাহাটী মহানগৰীৰ বাসিন্দাসকল। নিউজ ডেস্ক রিপোর্ট, প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।